মানে আমি বিপিএফ ত্যাগ কৰি মেইন কাৰণটো হ'ল যে আমি আগতে আহিব লাগিছিলে একচুৱেলি আমি 3 বছৰ লেটহে কৰিলে আহিব কাৰণে যেতিয়া আমি নিজৰ গাঁৱত ডেভেলপ কৰিব লাগে নিজৰ ৰাস্তা ঘাট বনাব লাগে তেতিয়া আমি অপজিশ্যন লগত থাকি এগেইনষ্ট পাৰ্টিৰ লগত থাকি আমাৰ লাভ নাই যোনটো চৰকাৰ আছে ইয়াৰ লগত থাকিলে আমি কাম কৰিব পাৰিম আৰু আমাৰ গাঁৱত ডেভেলপ হ'ব বুলি আমি আশা কৰি আহিছোঁ বৰ্তমান আজি এনে মানুহ আছিলে সিহঁতে বাহিৰত যোৱাৰ কাৰণে বেছি আহিব পৰা 6 জন মোক লৈ 7 জন আছে আগৰ সময়ত 17 বছৰ শাসনৰ বিপিএফ শাসনৰ লগত থাকিছে কি কাম কৰিব আছে কি কাৰণে আপোনালোকে চেঞ্জ কৰিব লাগে মানে আগৰ যিখিনি কাম কৰিব লগা আছিল তেতিয়া মোদী ঢৌ পৰিৱৰ্তন কিছুমান কাম বেয়া হৈছে কিছুমান কাম ভালো হৈছে এতিয়া পাব্লিকে যাক ভাল পায় তাকে ভোট দিয়ে আৰু এতিয়া যোনটো সময় আছে এই সময়লৈকে মানুহ চেঞ্জ হ'ব লাগে এইটো কাৰণে আমি আজি আহিছোঁ আমি ৰাজ্যক এটাই মেছেজ দিম যে যাতে আমাৰ যোনটো এৰিয়াৰ যিখিনি ৰাইজ আছে যাতে নেপালী হওক ৰাজবংশী হওক আদিবাসী হওক বিহাৰী হওক যিখিনি ৰাইজ আছে সকলোকে যাতে আহি ইউ পিপলত যোগ দিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কিয় ইউ পিপলত আহিলে আমাৰ উন্নতি হ'ব ইউ পিপলত থাকিলে আমাৰ ডেভেলপ হ'ব আজি আপোনালোকে নিজে চাব পাইছে এডুকেশ্যন ক্ষেত্ৰত আজি চিৰাং ফাৰ্ষ্ট 3 বছৰতে প্ৰমাণ পাইছে আপোনালোকে যে কিমান আগবাঢ়ি আছে আপনি কি পছন্দ আছে মই গোর্খা চিরাং ডিস্ট্রিক্ট গোর্খা সেল অর্গানাইজিং সেক্রেটারি বিপিএফ আচ্ছা উদ্দেশ্য লৈ আহিছোঁ স্যার মানে মই 17 বছৰ বিপিএফ চৰকাৰত মই আছিলে তো 17 বছৰ ভিতৰতে মই খাম্পা ছাৰক মই মাতিছিলে কিন্তু আমাৰ গাঁৱত একবাৰ উপস্থিত হোৱা নাই এটেণ্ড হোৱা নাই ইয়াৰ কাৰণে মই গাঁওবুঢ়া আছিলে আগৰ পৰা আজিলৈকে 18 বছৰ মই গাঁওবুঢ়া চলাইছোঁ গাঁওবুঢ়াতে আছিল আৰু বিপিএফ লগত মই ভাইচ প্ৰেচিডেণ্ট আছিল 17 বছৰ থাকিছিল কিন্তু তেতিয়াৰ পৰা মই খাম্পা ছাৰক আমাৰ বস্তিত মই মাতিছিলে কিন্তু একবাৰ এটেণ্ড হোৱা নাই কিবা কিবি আমাৰ বস্তিৰ পৰা ৰাইজৰ পৰা দাবী আছিলে কিন্তু মাতিছিলে কিন্তু অহা নাই বস্তু হোৱা নাই ইয়াৰ কাৰণে বহুতকে আমাৰ বস্তিৰ অন্যায় হৈ গৈছে আৰু লগতে মই BCDC ব্যৱহাৰ আছিল যিবিলাক আঁচনি আহিব তেতিয়া সময়ত মানে উঠাই দিব দেউচিৰি আপোনালোকৰ দেউচিৰিৰ বোলে আপোনাৰ নামটো আছে গোটাইখিনি আপোনাৰ হাতীচাৰ আদিবাসীৰ নামবিলাক দেউচিৰিতে আছে কিন্তু ইয়াৰ পৰা নাপাব আঁচনি নাপাব আপোনালোকে যাব লাগিব দেউচিৰিত গ'লে ক'ব যে আপোনালোকে হাতীচাৰ গৈছে দেউচিৰিত হাতীচাৰ পৰা পাব আঁচনি তেনেকুৱা কৰিছে আমাক আপোনালোকে কিমানজন আহিছে আজি গাঁৱৰ চবকে আহিছোঁ গাঁৱৰ চবকে আহিছোঁ এতিয়া একজনো নাই বিপিএফতে একজনো নাই নাই চব আহিছোঁ